Welcome back to my channel Assamese Suwali kabita apna সকলোকে স্বাগতম জনাইছো আজি আমি কিছু ভিডিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মই আৰু মোৰ পত্নী দুয়ো মান পৰিৱেশ পৰিস্থিতি বুজ ল'বৰ কাৰণে আমাৰ অঞ্চলৰ কিছু মুহূৰ্ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে সকলোকে ভিডিঅ'টো চাবলৈ চেষ্টা কৰিম আমি এতিয়া ৰাস্তাই ৰাস্তাই গৈ আছোঁ চাই এয়া দেখিছে সকলোখিনি পানী ঘৰত পানী উঠিছে কিন্তু পানী অলপ শুকাইছে প্ৰথমতকৈ যেনেকৈ বাঢ়িছিল তেনেকৈ শুকাইছে মোৰ হাজবেণ্ডে চাই আছে এইটো এখন আমাৰ বিল হয় গোটেই বিলখন এতিয়া পানীত মানে গোটেই সাগৰৰ নিচিনা হৈ গ'ল গোটেই বিল কিন্তু বিল হয় সেইখন বিলে এতিয়া বাকী জেগাবোলে সমান হৈ গ'লগৈ এতিয়া একো ধৰিব নোৱাৰি কোনখন বিল কোনখন আমাৰ একোৱে ধৰিব নোৱাৰে আমি পৰিদৰ্শন কৰিছোঁ আপোনালোকে সুন্দৰভাৱে উপভোগ কৰক এই বান পৰিৱেশ একচুৱেলি উপভোগ কৰা নহয় বহুত দুৰ্যোগৰ কালত আপোনালোকৰ পৰা ৰিলিফৰ সঁহাৰি বিচাৰিছোঁ এয়া চাওক মই চাৰিওফালে দেখাই দিছোঁ ৰাইজৰ দেখিছে ব্যৱস্থা চাৰিওকাষে ওলাই আহিলোঁ ওলাই আহি এতিয়া ভাবিলোঁ অকণ কিবা এটা খাই যাওঁ নহ'লে ঘৰত যাবলৈ ভাল নালাগিব একচুৱেলি ফুলৰি খাব মন আছিল কিন্তু ফুলৰি নাই এতিয়া এয়া ঘুগুনিকে লৈছোঁ খাবলৈ সেয়া খাই আছে ময়ো খাওঁ আৰু এতিয়া মই ফুলৰি খাম বুলি ভাবিছিলোঁ ফুলৰি খাবলৈ মন গৈ আছিল কিন্তু ফুলৰি বনোৱা নাই বোলে অলপ সময় ৰখিব লাগিব সেইকাৰণে ঘুগুনিকে খালোঁ ঘুগুনি খাই পেলাই ফুলৰি খাম আৰু সেয়া ঘুগুনি বহুত ভাল লাগিছে নতুনকৈ অ'পেনিং কৰিছে দোকানখন আপোনালোকে আহিব পাৰে আৰু আহোঁ বুলি ক'লে ইয়ালৈ নতুনকৈ অ'পেনিং কৰিছে ৰাস্তাৰ কাষত ৰাস্তাৰ হাৱা খাই খাই খোৱাৰ মানে মজাই বেলেগ আৰু এয়া ফুলৰিও আনিছে এতিয়া মনৰ আশা পূৰণ হ'ল ফুলৰিও খালোঁ